হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এযোৰ পুৰণি পাটৰ কাপোৰেৰে কেনেদৰে ডিফাৰেণ্ট লুক ক্ৰিয়েট কৰিব পাৰি তাকে দেখুৱাম বুলি ভাবিছোঁ। আমাৰ কিছুমান পুৰণি পাটৰ কাপোৰ থাকে যিবোৰ আমি আগতে বহুবাৰ পিন্ধিছোঁ, সেয়ে এতিয়া আৰু পিন্ধিব মন নাযায়। কিন্তু যদি আমি সেই কাপোৰযোৰে বেলেগ বেলেগ চাদৰ বা ব্লাউজৰ লগত মিক্স এণ্ড মেটচ কৰি পিন্ধোঁ, তেতিয়াও এটা নতুন লুক ক্ৰিয়েট হয়। তো মই আজি এযোৰ পুৰণি কাপোৰেৰে কেনেদৰে বহুকেইটা লুক ক্ৰিয়েট কৰিলোঁ তাকে আপোনালোকক দেখুৱাও আহক। তো মই আজি যিযোৰ কাপোৰ লৈছোঁ তাৰ মেখেলাখন প্ৰথমতে দেখুৱাই লওঁ। তাৰ মেখেলাখনত তলৰ পিনে এনেদৰে ফুল আছে, তলৰ পৰা এনেদৰে সৰু সৰু, এইখিনি তলত ডাঙৰ ডাঙৰ ফুলখিনি আছে আৰু ওপৰত এনেদৰে সৰু সৰু ফুল আছে। ফুলবোৰ ইয়াতে গোল্ডেন কালাৰত আছে, ব্লেক কালাৰত আছে আৰু হোৱাইট কালাৰত আছে। হোৱাইটটো কেমেৰাত গোল্ডেন যেনে দেখিছে চাগে। তো ইয়াতে তিনিটা কালাৰৰ ফুল আছে আৰু ইয়াৰে চাদৰখনত এনেদৰে ছাইড পটি দিয়া আছে আৰু ইয়াৰে যিটো আঁচল হয়, আঁচলটোত মেখেলাখনত থকাৰ দৰেই ডাঙৰকৈ ফুল আছে। মই এই কাপোৰযোৰ ফাৰ্ষ্টতে এটা হোৱাইট কালাৰৰ ফুল স্লিভছ ব্লাউজৰ লগত পিন্ধিছোঁ। এইটো একেবাৰে চিম্পুল হয়, একেবাৰে চিম্পুল ব্লাউজ এটাৰ লগত পিন্ধিছোঁ। আৰু যদি এনেকুৱা চিম্পুল ব্লাউজ নাথাকে তেতিয়াহ'লে হোৱাইট কালাৰৰ ক্ৰপ টপ বা ঠাণ্ডাৰ দিনত হ'লে হাইনেকৰ লগতো পিন্ধিব পাৰিব। তেতিয়াও খুব বেছি ধুনীয়া লাগিব, যিহেতু আজিকালি হাইনেকৰ লগত পিন্ধাটো খুব ট্ৰেণ্ডত আছে। ছেকেণ্ড লুকটোৰ বাবে মই এটা ব্লেক কালাৰৰ ফুল স্লিভছ ব্লাউজ লৈছোঁ। একেবাৰে চিম্পুল, আগৰ হোৱাইট কালাৰ ব্লাউজটোৰ দৰেই। আপোনালোকে এনেকুৱা চিম্পুল ব্লাউজৰ লগত পিন্ধিব যদি ভাল নাপায়, তেতিয়াহ'লে ডিজাইনাৰ যিবোৰ ব্লাউজ থাকে তেনেকুৱা ব্লাউজৰ লগত পিন্ধিব পাৰে। যিটো লুক, সেইটোৰ কাৰণে মই এই কাপোৰযোৰৰ মেখেলাখনেই লৈছোঁ আৰু ইয়াৰে কাপোৰযোৰৰ যিটো ব্লাউজ আছিলে সেইটো ব্লাউজে পিন্ধিছোঁ। মই তাৰ লগত এখন হোৱাইট কালাৰৰ চাদৰ লৈছোঁ, যিখন চাদৰৰ এনেদৰে ছাইডত পটি আছে ফুলেৰে আৰু আঁচলটোত এনেকুৱা চিম্পলকৈ পটি এটা দিয়া আছে। এনেকুৱা ধৰণৰ চাদৰবোৰ আপোনালোকে বজাৰত পাই যাব, বা আপোনালোকে যদি এনেকুৱা চাদৰ নিপিন্ধে বুলি ভাবে তেতিয়াহ'লে মেইন ছেটৰ ৰিহাখনো পিন্ধিব পাৰে। ফ'ৰ্থ লুকটোত চেম মেখেলাখন আৰু ব্লাউজটো কাপোৰযোৰৰে ৰাখিছোঁ। এইবাৰ মই চাদৰখন ব্লেক কালাৰ পিন্ধিছোঁ। একে ব্লেক কালাৰ হোৱাইটখনৰ লগত মই একেলগে কিনিছিলোঁ। ইয়াতে এনেদৰে ছাইডত ডিজাইন আছে আৰু আঁচলটোতো এনেদৰে ডিজাইন আছে। বেছি ডাঙৰ ফুল বা বহুত বেছি ফুল থকা চাদৰ মই লোৱা নাই, যিহেতু মেখেলাখনত বহুত ওপৰলৈকে ফুল আছে, সেইটো কাৰণে মই চাদৰখন চিম্পুলতে ৰাখিছোঁ। আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। যদিহে ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।